हेलो गाइज की खबर आशा কৰিছো সকলো ভালে আছে আমাৰো ভালে আপোনালোকক পুনৰবাৰ সমিজনক ইউটিউব চেনেললৈ স্বাগতম জনাইছো মই আজি অকণমান ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিছো মানে মই আজি বনাব লৈছো ফুচকা মই কেনেকৈ ফুচকা বনাও গতিকে আপোনালোককো দেখাবলৈ চেষ্টা কৰিম আপোনালোকে চাই যাব ভিডিঅ'টো শেষলৈকে স্কিপ নকৰাকৈ গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰো মই ফুচকা কেনেকৈ বনাও আপোনালোকে চাই যাব বলক আৰু তাৰ মাজতে দেখাব লৈছো আপোনালোকক এয়া দেখিছেনে এইটো ফুলটো চাগে সকলোৰে প্ৰিয় হয় ৰঙা গোলাপ গতিকে মোৰো প্ৰিয় এয়া মই ৰুইছিলোঁ গতিকে ফুলি আছে ৰঙা গোলাপ গতিকে সকলোৱে মনবোৰ ৰঙীন হৈ পৰক ৰঙা গোলাপৰ দৰে মই এয়া যোগাৰ কৰি লৈছোঁ এইফালে জলকীয়া গুড়ি এইপিনে নিমখ অলপ এয়া তেতেলী টেঙা আৰু এইপিনে পিঁয়াজ আৰু এইপিনে পদুনা আৰু মই আলু অলপ সিজাই থৈছোঁ এইখিনি মই এতিয়া সম্পূৰ্ণ পিটিকা কৰিম গতিকে আপোনালোকে চাই দিব ভিডিঅ'টো আৰু কেনেকৈ কি কৰোঁ দেখাম বাৰু গতিকে চাই যাব দেই আলু পিটিকা এয়া মই আলু 3টা কাটি লৈছোঁ লগত পিঁয়াজ এটা লৈছোঁ ফুচকাৰ বাবে আৰু এইখিনি হ'ল ফুচকাখিনি আৰু আনফালে আছে ইয়াত তেতেলী আনি থোৱা আছিলে গতিকে আজি মই এইখিনি বনাম ধুনীয়াকৈ আপোনালোকে আৰু ফুচকাটো সকলোৱে ভাল পায় আৰু আমিও ভাল পাওঁ সেইকাৰণে ভাবিলোঁ কিমাননো আৰু বাহিৰত দোকানত গৈ গৈ খাম গতিকে ঘৰলৈ আনি ঘৰতে বনাই খাওঁচোন কেনেকুৱা লাগে গতিকে মই এতিয়া বনাব লৈছোঁ এইপিনে এয়া কেৰাহীটো পাতি থৈছোঁ এইপিনে ফুচকা ভাজিবৰ কাৰণে ৰিফাইন তেল লৈছোঁ আৰু ফুচকাখিনি এয়া বেছি নাই খাই খাই শেষ গৈছে তথাপিও আজি মানে আৰু বোলো ইয়াতো দেখাই দিওঁ আৰু সকলোৱে চাওক পিনে আলুখিনি এতিয়া চাই থাকিব দিয়ে আপোনালোকে এই যে পানীখিনি দেখিছে এতিয়া মই পানীখিনিত এইখিনি এইটো তেতেলীখন দি দিম ৰং অকণমান তেতেলীখিনি দিয়াৰ পিছত যেতিয়া কালাৰটো উঠিব অকণ তিয়াই থ'ম আৰু তিয়াই থোৱাৰ পিছত যেতিয়া কালাৰটো উঠিব এয়া মিডিয়াম চাইজৰ মই নিমখ দিম অলপ তাৰপিছত এইখিনি ৰঙচুৱা হ'লে অকণ থৈ দিম আৰু তেতেলী পানীখিনি কালাৰ উঠি গ'ল এতিয়া মই এইয়া পদুনাখিনি ইয়াত এনেকৈ হেৰি দিম গোন্ধটো মানে খাই টেষ্টি লাগে ইয়াত পদুনাখিনি দিয়া হৈ গ'ল মিলাই দিলোঁ গোটেইখিনি তাৰপিছত এতিয়া মই ৰং গুড়া অলপ ইয়াত দি দিম কাৰণ ফুচকাৰ বাবে এইটোৱে মেইন তেতেলী পানীটো সকলোৰে প্ৰয়োজন হয় গতিকে আৰু জ্বলা হ'লেহে খাই ভাল লাগে বিশেষকৈ এইটো মিলাই পেলাই মই বেলেগ এটা চেকি দিম এইখিনি এতিয়া মই ইয়াত চেকি দিম কিটাটো নাথাকিবৰ বাবে এইখিনি মোৰ চেকি পেলাই হৈ গ'ল কেৰাহীটো গৰম হৈ গ'ল ইয়াত এতিয়া মই ৰিফাইন তেল অলপ দি দিম ইয়াত তেলখিনি গৰম হৈ গ'ল এতিয়া মই ইয়াত ফুচকা দিম আৰু এইপিনে ইয়াত আজিৰ বাবে ইমানখিনিয়ে ফুচকা বনাইছোঁ কাৰণ মই আৰু মোৰ ল'ৰাইহে খাম আৰু কোনেও নাখায় গতিকে ইমান খাব নোৱাৰিম তথাপিও বনাইছোঁ আৰু এইখিনি থাকি গ'ল এইখিনি পিছত বনাম এইপিনে তেতেলী পিনে এইখিনি মেইন আলু পিটিকাখিনি এতিয়া মই পিটিকা কৰি ল'ব লাগিব তাৰ বাবে মই ইয়াত দিম এতিয়া এয়া কেঁচা জলকীয়া অলপ আৰু এইপিনে পিঁয়াজ কাটি কৰি দিম তাৰপিছত নিমখ অলপ দিম আৰু চাই থাকিব এইখিনি চব মিক্স কৰি মই সানি ল'লোঁ জলকীয়া নিমখ পিঁয়াজ আৰু এয়া জলকীয়া গুড়ি অকণমান দিছোঁ এইপিনে অকণ লৰাৰ কাৰণে থৈছোঁ তালৈ জ্বলা নিদিয়াকৈ সি যিহেতু বেছি নাখায় সেইকাৰণে অকণমান থৈছোঁ আৰু এইপিনে তেতেলী পানী ৰেডি এইপিনে মোৰ এয়া ফুচকা ৰেডি হৈছে গতিকে আমি খাম আৰু এতিয়া গতিকে চাই থাকিব শেষলৈকে আৰু ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিম बहुत ज़्यादा
বহুত ভাল। এনেকৈ কোনে ঘৰত বনাই খাই ক'বচোন। Masa Allah